হেল্ল' এভৰিৱান, সকলোকে মই মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিয়ে এয়া গোটা মগুখিনি ভিজাই ৰাখিছিলোঁ। আজি ভাবিলোঁ যে ছোৱালীক তাৰে কিবা এটা বনাই দিওঁ টিফিনত, আৰু গোটা মগুবোৰ খাই তাই এনেও ভাল নাপায়। সেইকাৰণে মাজে সময়ে মই এনেদৰে বনাই দিওঁ, আৰু মাজে সময়ে এনেকৈ গোটা মগুবোৰ তিয়াই ৰখা হৈ থাকে। মই সিহঁতক এনেদৰে ডোচা বনাই দিওঁ। মগুৰ ডোচা বনাবৰ কাৰণে মই এনেদৰে মগুখিনি ৰাতিয়ে ভিজাই ৰাখিছিলোঁ। এতিয়া ভালদৰে ধুই ল'লোঁ। তাৰপিছত ইয়াতে মই এটুকুৰা আদা এড কৰি দিলোঁ, লগতে 2টা জলকীয়া আৰু এয়া জোখমতে নিমখ, লগতে কেইটামান গোটা জিৰা আৰু এয়া এচিকুট হালধি। এতিয়া এই গোটেইখিনি ভালদৰে মিক্সাৰ জাৰ এটাত গ্ৰাইণ্ড কৰি ল'ম। লগতে আপোনালোকে প্ৰয়োজন হ'লে অকণমান পানীও ইয়াতে এড কৰি দিব। আৰু এইখিনি মোৰ ধুনীয়াকৈ বেটাৰটো ৰেডি হৈ গ'ল, পিচি কৰি লোৱা হৈ গ'ল। আৰু এয়া দেখিছে নহয়, বেটাৰটো মানে খুব বেছি পাতল কৰা নাই। আৰু এতিয়া মই গেছৰ ফ্লেমটো অন কৰি ইয়াতে টেৱাখন পাতি ল'লোঁ, আৰু বহুত বেছি গৰম কৰা নাই টেৱাখন। তেনেকুৱাতে মই বেটাৰটো অলপমান দি এনেদৰে বহলাই দিলোঁ। আৰু এয়া দেখিছে নহয়, অলপ পাছতে বহুত বেছি সময় নালাগে আৰু কালাৰটো চেঞ্জ হৈ আহিলে আৰু অকণমান শুকাই গৈছে। তেনেকুৱাতে মই ইয়াতে অকণমান ঘিউ এড কৰি দিলোঁ কাষে কাষে। আৰু যদিহে আপোনালোকে ঘিউ গোন্ধটো ভাল নাপায়, তেতিয়াহ'লে ইয়াতে অকণমান বাটাৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এয়া কাষটো যেতিয়া অকণমান ডাঙ খাই আহিব, তেতিয়া এনেকৈ ইলুটি শিলুটি কৰিব নালাগে, আৰু এনেকৈ নমাই দিলোঁ প্ৰথমৰখন। তাৰপিছতে নেক্সটখন মই তেনেকৈ বনাই ল'লোঁ। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ হ'ল। বহুত বেছি টাইম নালাগে, যিহেতুকে একেবাৰে ইজি হয়। গতিকে আপোনালোকেও এনেদৰে ট্ৰাই কৰিব পাৰে। আৰু এয়া দেখিছেনে, দেখিবলৈও কিমান বেছি ভাল লাগিছে। তো মাজে সময়ে এনেকৈ আপোনালোকে নিজেও বনাই খাব পাৰে, লগতে সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। আৰু যিসকলে গোটা মগু খাই ভাল নাপায়, তেওঁলোকেও এনেদৰে বনাই খাব পাৰে। আৰু এয়া মোৰ টিফিন ৰেডি হৈ গ'ল। লগতে এয়া অকণমান চচ দি দিছোঁ। আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিব পাৰে। যদি ভাল লাগিলে ৰেচিপিটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকলে ফেচবুকত চাই আছে, পাৰিলে ফ'ল' কৰি দিব পেজটো। তো আজিলৈ আহিছোঁ, বাই।